নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভালে আছে। আজি আপোনালোকক জনাবলৈ ওলাইছোঁ ৰং চেনেলত অভিনয় কৰা 4গৰাকী জনপ্ৰিয় এক্ট্ৰেছৰ বায়োগ্ৰাফি সম্পৰ্কে। তেওঁলোকৰ জন্ম ক'ত হৈছিল, তেওঁলোকৰ বয়স কিমান, তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, সকলোৱে কথা জানিবলৈ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। আৰু বন্ধুসকল, যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, এই ভিডিঅ'টিত প্ৰথমে কথা পাতিম দুবৰী হিচাপে জনপ্ৰিয় অংগশ্ৰী নেওগৰ বায়োগ্ৰাফি সম্পৰ্কে। অংগশ্ৰী নেওগৰ জন্ম হয় 7 অক্টোবৰ 1998 চনত শিৱসাগৰত আৰু এখেতৰ বৰ্তমান বয়স 23 বছৰ। প্ৰফেশ্যন হিচাপে এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে মডেলিঙো কৰে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে BSc পাছ। বন্ধুসকল, এতিয়া ক'বলৈ ওলাইছোঁ অন্য এগৰাকী অভিনেত্ৰী, আন কোনো নহয় আপোনালোকৰ প্ৰিয় বৰষা অৰ্থাৎ মধুস্মিতা দিহিঙীয়া। এখেতৰ জন্ম হয় 17 জানুৱাৰী 1999 চনত শিৱসাগৰত। এখেতৰ বৰ্তমান বয়স 22 বছৰ। যদি আমি শিক্ষাৰ কথা কওঁ তেন্তে কটন ইউনিভাৰ্চিটিত এখেতে MA কৰি আছে। বন্ধুসকল, এতিয়া ক'বলৈ ওলাইছোঁ অন্য এগৰাকী অভিনেত্ৰী, আন কোনো নহয় আপোনালোকৰ প্ৰিয় অদিতি অৰ্থাৎ অনন্য পৰাশৰ। যোৰহাট তিতাবৰ নামে ঠাইত এখেতৰ জন্ম হয় আৰু এখেতৰ বাৰ্থডে 20 মে'। অনন্যাৰ এডুকেশ্যন কোৱালিফিকেশ্যন MA পাছ। বন্ধুসকল, বৰ্তমান কৃষ্ণ সাক্ষী চিৰিয়েলত সাক্ষী চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে চন্দনা শৰ্মা আৰু এখেতৰ জন্ম হয় গুৱাহাটীত। দিশু শৰ্মাৰ একমাত্ৰ ভনীয়েক চন্দনা। এখেতৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট। বন্ধুসকল, আপোনালোকে কাৰ অভিনয় চাই সকলোতকৈ বেছি ভাল পায় সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টি ভাল লাগিলে যদি এটা লাইক কৰিব।